Hello guys, হেল্ল' হেল্ল' এছ কি খবৰ? আজি আমি কথা পাতিম এক বিশেষ মানুহ ছোৱালী এজনী। তোমাৰ ইণ্ট্ৰডাকশ্যনটো দি দিয়াচোন, তুমি কোন হয় online ভিখাৰী আৰু ক'বা। আৰু এটা কথা, তোমাক কোনোবাই কিবা কৈছে নেকি? গালিচো কৰিছে পুৰা অনেকজনৰ মানুহ অনেকজনৰ বিভিন্ন মন্তব্যবিলাক বেলেগ বেলেগ। এতিয়া জাষ্ট ভিডিঅ' বনাইছে মোৰ নামত, মোকে বেয়া বেয়া গালি দি পেলাই তাহাঁতে ভিউজ আনিছে। এইটো মোৰ কথা হ'ল যে এনেকুৱা ধৰণৰ মই যে বহুত দিনতে ভিডিঅ'টো বনাইছিলোঁ যে খালি দিয়াহে নাছিলোঁ। হ'লেও আৰু এনেকৈ যে ক'ব নাপায় আকৌ। তুমি নিজে কৈছোঁ তুমি কি শ্ৰেণী মানুহ। নিম্ন শ্ৰেণী। নিজৰ ভিডিঅ' বনাই নিজে আগবাঢ়ি যাওক। আনৰ ভিডিঅ' বনাই আপুনি আজি মোৰ ভিডিঅ' বনাই পেলাই আজি এটা ভিডিঅ'ত ভিউজ পাব বা দুটা ভিডিঅ'ত, কিন্তু নেক্সট টাইম আপুনি যেতিয়া নেপাব তেতিয়া আপোনাৰ অন্তৰত বেয়া লাগিব। হাও দি দিলে পে এই মানুহটোৱে মোৰ একদম ভুল হৈ গৈছে। মই তোমাৰ ওপৰত কেতিয়াও আৰু নেক্সট টাইম ভিডিঅ' তুমি প্লিজ হাও নিদিবা। এতিয়া যে তুমি যে ধাৰ যে লৈছা আৰু অনলাইন যে বিজনেছ কৰিছা, তুমি কান্দিব বিচাৰিছা নেকি তাৰ কাৰণে? বহুত ডাউন পেলাই দিছে। মই কান্দিব বিচৰা নাই আৰু মই কাৰো লগত बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की? আনৰ ভিডিঅ' বনাই আপুনি আজি মোৰ ভিডিঅ' বনাই পেলাই আজি এটা ভিডিঅ'ত ভিউজ পাব বা দুটা ভিডিঅ'ত, কিন্তু নেক্সট টাইম আপুনি যেতিয়া নেপাব তেতিয়া আপোনাৰ অন্তৰত বেয়া লাগিব। আৰু মোক প্লিজ মাফ কৰি দিয়া মানুহবী। মই কেতিয়াও তোমাৰ ওপৰত ভিডিঅ' নবনাওঁ, একদম কচম কৈছোঁ। কচম মাফ কৰি দিয়া। এটা হাও যে পিটিতে জাপকৈ নিদিবা আগতে নতুনকৈ উঠিছোঁ, একদম হাও নিদিবা আকৌ। কৰি আছে আজি 3 4 দিনৰ ভিডিঅ'টো কিয় মোক সাহস দিয়া বদলি আপোনালোকে মোক একদম হে ভগৱান, এষাৰ কথা শুনা আগত উঠাই নিদিলা কিয়? ঠিক আছে, এতিয়া মানুহবোৰে তুমি আৰু আগলৈ পইচা অনলাইন কৰা। মই তোমাক সাহস দিছোঁ, আৰু খোজা। বেয়া বেয়াকৈ কমেণ্ট কৰাটো বন্ধ কৰক প্লিজ। ঠিক আছে, যিহেতু কথাখিনি তুমি চবতে বনাই দিছা, একো নাই। তুমি ভিডিঅ' বনাইছা, তুমি বাৰ্থডে, কিন্তু এনেকৈ লোকৰ পৰা পইচা খোজাটো ইমান যুক্তিজনক বুলি মই ভবা নাই। কাৰণ তোমাৰ বাৰ্থডে, তোমাৰ সেইটো মেটাৰ ন। তুমি ঘৰৰ পৰা পইচা খোজা, ইনফেক্ট ফ্ৰেণ্ডছৰ পৰা খোজা, তুমি এনেকৈ অনলাইন মানে সেইটো ভাল হোৱা নাই। কিছুমানে খোজে বানপানীৰ কাৰণে খোজে, বহুনে বিভিন্ন ধৰণৰ কাৰণে খোজে। সেইটো এটা যুক্তিজনক হয় যে ৰাইজৰ কাৰণে খুজিছে পইচা, কিন্তু তুমি নিজৰ পাৰ্চনেল ইউজৰ কাৰণে তুমি পইচা খুজিছা, এইটো ভাল হোৱা নাই। খালি একদম ভাল দেখা নাই। তুমি যদি নিজকে গিল্টি ফিল কৰিছা তেনেহ'লে তুমি ভিডিঅ'টো ডিলিট কৰিব লাগিছিলে। তুমি ডিলিট কেলৈ কৰা নাই? ডিলিট কৰিবও লাগিছিলে আকৌ। অতদিনে এতিয়া আছে গোটেই ভিডিঅ' তোমাৰ এতিয়াও আছে, তুমি তাৰপৰা ইনকাম কৰি আছা ন। মেইন কথা তোমাৰ ইনকাম ন, সেইকাৰণে ডিলিট কৰা নাই। এতিয়া মানুহৰ আগত বেছি ইম'চনেল হয় মানে ভিডিঅ'টো মানে কি দেখাবগৈ বিচাৰিছে। চ' এইবোৰ দেখাই লাভ নাই অনলাইন। গুড